দাদা তো দেৰি মোক দিবচোন দাদা মোকো এটা দিবচোন দেৰি এটা আছে দাদা মই আগতে খুজিছোঁ মোক লাগিব দাদা নহ'ব মই বেছি ভাল পাওঁ মোক দিয়ক নহ'ব দাদা মোক দিয়ক মই আগতে খুজিছোঁ আপোনাক এদিন দেৰি মিল্ক নাখালে যেন মহাভাৰত অস্তহে যায় লোৱা তুমিয়ে লোৱা দাদা দিয়ক ভালেই হ'ল দিয়ক শুনাচোন চিনি পাইছা নাই পোৱা আৰু ইমান সোনকালে পাহৰিলা যে তোমাক যে মই মনত ৰাখিব লাগে তুমি কি চেলিব্ৰিটি নেকি তেনেকুৱাতো একো নহয় কিন্তু সিদিনা যে চকলেটটো মই নিব আহিছিলোঁ একচুৱেলি মই সেইটো ভণ্টিকে নিব আহিছিলোঁ তাৰ বাবে তোমাৰ লগত তেনেকৈ কাৰ্য কৰিব লগা হৈছিল তুমি বেয়া নাপাবা হা নাই মই বেয়া নাপাওঁ এতিয়া মই যাওঁ হা মোৰ কাম আছে ঠিক আছে পিছে তোমাৰ নামটো বৰ্ণালী মোৰ ৰিয়ান কোনো দৰকাৰ নাই তোমাৰ নাম জানিব থেংক ইউ দেই বহুত থেংক ইউ আজিকালি যে মানে এইবোৰৰ কাৰণে একো এটা বস্তু ভালদৰে ৰাখিব নোৱাৰি চোৱাচোন বস্তুবিলাক গতি আছে নে নাই আছে ক'ত যোৱা তুমি মই আহিছিলোঁ আৰু এইফালে দিয়া যোৱা নহ'লে সেইটো তাই নহয় জানো সেইদিনা যে লগ পাইছিলোঁ অঁ তাইয়ে দেখোন চাং তই নামচোন কিয় ঐ তই নামচোন নহয় মই মই আহি আছোঁ তই বনে কৈছোঁ তই আহি কি হ'ল গাড়ী বনাই নেকি নাই ওলা নহ'লে মোৰ লগত যা নাই নালাগে মই পাৰিম কিয় মই পাৰিম কৈছোঁ তুমি যোৱা আজি চাগে গাড়ী নাপাবাই গাড়ী নাপালেও নাই মই মুঠতে তোমাৰ লগত নাযাওঁ খোজকাঢ়ি যাম মই একো নহয় মোৰ লগত গ'লেনো কি হ'ব নাই মই নাযাওঁ তুমি যোৱা দিয়া ঠিকেই আছে এই ৰ'বা 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 এতিয়া কি হ'ল এতিয়া এ হ'ব ব'লা লেবেল দিব নালাগে ব'লা ভালকৈ ধৰিবা মোৰ গাড়ী বহুত বেছি এনে একে আৰু ব'লা থেংক ইউ দেই মই কিন্তু সদায় এইটো ৰাস্তাৰে অহা যোৱা কৰিব ইচ্ছা কৰিলে তুমি মোৰ লগত অহা যোৱা কৰিব পাৰা অঁ সেইটো বাৰু হ'ব মই তোমাক পিছত জনাই দিম পিছে তোমাৰ নম্বৰটো পাম নেকি কলটো কৰিব পাৰিম নিশ্চয় কি ঐ ইমান টাইম লাগে আহিবাওতে না মই আজি খোজকাঢ়ি যাব লাগিব এ ৰ না গৈ আছোঁ পালোৱে আৰু অলপ টাইম ৰ চিনি পাইছা নাই পোৱা কোন মই দিয়া ৰিয়ান অঁ তুমি কোৱা কি হ'ল মই ফোন কৰাৰ বাবে বেয়া পালা নেকি নাই পোৱা বেয়া পালেনো নাম্বাৰ দিলোঁ হয়নে আচ্ছা কি কৰিছা এনেই আছোঁ কালি কলেজ যাবানে কাইলৈতো বন্ধ আছে অৱশ্যে টিউশ্যন যাম আনিবলৈ যাম নেকি
তোমাৰ যদি কোনো অসুবিধা নাই তেতিয়াহ'লে আহিবা। এতিয়া ৰাখিছোঁ দেই, বাই। দিয়া বাই। এইটা আকৌ কি হ'ল? ফোনটো ৰিচিভ কৰা নাই যে। কি হ'ল? ইমানকৈ যে কল কৰি আছা কিয়? নাই, তুমি ঘৰ গৈ পালা নে নাই তাৰ বাবে কল কৰি আছিলোঁ। পাইছোঁ, কেতিয়াবাই পাইছোঁ। তেনেহ'লে কল কিয় ৰিচিভ কৰা নাছিলা? অলপ খং উঠি আছে, তাৰ কাৰণে ফোন ৰিচিভ কৰা নাই। কিয়? কি হৈছে? নাই একো হোৱা। কোৱা কি হৈছে? কাজিয়া লাগিছোঁ মাৰ লগত। বাদ দিয়া সেইবোৰ, কিবা খালানে নাই কোৱা? নাই, মন নাই মোৰ খাব। থেত কি যে মানে, মাৰ লগত কাজিয়া কৰি আকৌ নখোৱাকৈ আছা তুমি। ৰ'বা মই কিবা এটা লৈ গৈ আছোঁ, তুমি তললৈ আহা। নালাগে দিয়া, তুমি ইমান কষ্ট কৰি আহিব নালাগে। তুমিও যে মানে আৰু মই তোমাক এইবিলাক নালাগে বুলি কৈছিলোঁ। এইটো লোৱা আৰু ওপৰত যে খাবা, ইমান খং কৰি থাকিব নালাগে নহয়। মই নালাগে বুলি কৈছিলোঁ, তুমি তাৰপিছতো লৈ আহিছা। যোৱা সেইবোৰ বাদ দিয়া আছে। কি কৰি আছা? ঘৰ চাফা কৰি আছিলোঁ। অঁ, আজি ক'ৰবাত গৈছিলা নেকি? নাই, এনেই এবাৰ ৰাস্তাৰ ফালে গৈছিলোঁ। অঁ, তোমাক কিবা এটা ক'ব লগা আছিল। কোৱা। কালি ৰাতিপুৱাতে মই গুৱাহাটীলৈ যাম, হয়তো আৰু উভতি নাহিম। ইয়াৰ আকৌ কি হ'ল? হঠাৎ এনেকৈ গুৱাহাটী যাম বুলি ক'লে যে, মোক কিবা বেয়া পালে নেকি? নাই নাই, মোক আৰু বেয়া পাব লগা মইতো তেনেকুৱা কোনো একো কাম কৰা নাই। তাই যদি এবাৰ আহিল হয়, সকলো কৈ দিলোঁ হয়। যাবতো একেবাৰে মন নাই, কিন্তু থাকিও যে ভাল নালাগে। তাই এবাৰ অহা হ'লে নাই, তাই আৰু নাহে।
গতিকে মই ইয়াৰ পৰা যোৱাই ভাল। সি ইমান সোনকালে গ'লেই, সি এবাৰো মোৰ কাৰণে নৰখিলে। তাক যে মই মনে মনে ভাল পাই পেলাইছিলোঁ, সি চাগে বুজিয়ে নাপালে। তোমালৈ বাট চাম।